মামাকে বিচাৰোঁ। কিমান ভাল পায় মামা? বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। জিকামে আমি জিকামে এইটো আমাৰ দৃঢ় প্ৰতিজ্ঞা। আমি 11টা বজাৰ পৰা ৰৈ আছোঁ। আমি 9:30 বজাৰ পৰা ৰখি আছোঁ। সোনকালে আহিব বুলি ক'লে আৰু মামাক চাবলৈ ৰখি আছোঁ আৰু 2026 মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মামাকে বিচাৰোঁ। কিমান ভাল পায় মামা? বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। সেইটো কাৰণেতো ৰাতিপুৱা আমি 9টা বজাৰ পৰা ইয়াত ৰখি আছোঁহি। ভাত পানী নাই, পেটৰ ভোক পেটতে নাই। এতিয়া কি কৰিম? পানী খাইছোঁ, চাহ খাইছোঁ, তামোল খাইছোঁ। তেওঁৰ কাৰণে খুবেই আছোঁ। আহি নাপায়ে নাপায়। মামাৰ কাৰণে মানে উল্লেখ হ'ল আৰু বিজেপি চৰকাৰ আমি জীৱন থকালৈকে আমি জনগণে থাকিমেই। জিকামেই মুখ্যমন্ত্ৰী আমি জিকামেই এইটো আমাৰ দৃঢ় প্ৰতিজ্ঞা।